হেল্ল' এভৰিৱান, আপোনালোক সকলোকে আকৌ এবাৰ আদৰণি জনাইছোঁ আছামিজ কিটচেন চেনেললৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ গাখীৰ আৰু ঘৰতে থকা অলপ বস্তুৰে সহজতে বনাব পৰা এটা মিঠাই ৰেচিপি। এই মিঠাই বা বৰফিটো খাবলৈ খুবেই সোৱাদ লগা হয়। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আমাৰ চেনেলটো যদি আগতে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু আগলৈ আমাৰ চেনেলত দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। প্ৰথমতে এখন পেন গেছত বহাই দিছোঁ। ডাঙৰ চামুচেৰে 2 চামুচ চুজি দি দিছোঁ। এইখিনি কম জুইত অলপ সময় ভাজি ল'ব লাগিব। এইখিনি 2 মিনিটমান সময় ভজা গোন্ধ ওলোৱালৈ ভাজি ল'ব লাগিব। চুজিখিনি ভজা হৈ গৈছে, গেছটো অফ কৰি দিছোঁ। এখন পেনত 1 কাপ পাউডাৰ গাখীৰ লৈছোঁ। এইখিনিত আধা কাপ লিকুইড গৰম গাখীৰ দি দিছোঁ। এতিয়া গাখীৰখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। পাউডাৰ গাখীৰত এইদৰে গৰম গাখীৰ দি মিক্স কৰি ল'লে গাখীৰখিনিত লাড্ডু নাবান্ধে আৰু খুব ভালদৰে মিক্স হৈ যায়। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই যদি ভাল পায় এটা লাইক কৰি দিব আৰু আপোনালোকৰ ফেমিলি আৰু ফ্ৰেণ্ডৰ মাজত আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ইয়াত আপোনালোকক জনাব খুজিছোঁ যে আমাৰ এই চেনেলটোৰ এটা ফেচবুক পেজো আছে। ডেছক্ৰিপশ্যনত লিংকটো পাই যাব। আমাৰ আপডেটবোৰ পাই থাকিবৰ বাবে ফেচবুকৰ পেজটো লাইক কৰি থ'ব। এইখিনি মিহি হৈ পৰিছে। এয়া এচামুচ ডাঙৰ চামুচেৰে ঘি দি দিছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। এই পাউডাৰ গাখীৰৰ মিক্সাৰটো আমি পিছত ব্যৱহাৰ কৰিম। এয়া এটা বাচনত অলপ ঘি সানি লৈছোঁ। ঘিখিনি বাতিটোৰ চাৰিওফালে সানি ল'ব লাগিব। আপোনালোকে যিকোনো চাইজৰ বাচন ব্যৱহাৰ কৰিব পাৰে। এতিয়া এখন বাটাৰ পেপাৰ বাতিটোৰ তলিত দি দিছোঁ। বাটাৰ পেপাৰ নাথাকিলে অকল ঘি বা বাটাৰ সানি ল'লেই হ'ব। এই বাচনটোত বৰফিৰ মিক্সাৰটো ছেট হ'বলৈ আগতীয়াকৈ এইদৰে ঘি সানি থৈছোঁ। এতিয়া এটা কেৰাহীত আধা লিটাৰ গাখীৰ গেছত বহাই দিছোঁ। এইখিনি কম জুইত উতলিব দিব লাগিব। এয়া দেখিছেনে গাখীৰখিনি উতলি ডাঠ হৈ আহিছে। গাখীৰখিনি হেতাৰে লৰাই উতলাই থাকিব লাগিব আৰু চাব যাতে চামনি নাবান্ধে। এয়া 6-7 চামুচ চেনি দি দিছোঁ। এইখিনি মিক্স কৰি দিছোঁ। গাখীৰখিনি এইদৰে 10 মিনিটমান সময় উতলাই থাকিব লাগিব। জুইটো কমাই থ'ব লাগিব। এয়া গাখীৰখিনি উতলি আধা হৈ পৰিছে। এতিয়া আগতে বনাই থোৱা পাউডাৰ গাখীৰৰ মিক্সাৰটো গাখীৰখিনিত দি দিছোঁ। এইখিনি মিক্স কৰি দি ঘনাই লৰাই থাকিব লাগিব, কাৰণ গাখীৰখিনি বহুত ডাঠ হৈ আহিছে, নহ'লে গাখীৰখিনি কেৰাহীৰ তলিত লাগি পুৰি যাব পাৰে। এতিয়া আগতে ভাজি থোৱা চুজিখিনি অলপকৈ দি দিছোঁ। এইখিনি ভালদৰে লৰাই মিক্স কৰি ল'ব লাগিব। মিক্সাৰটো এতিয়া আৰু অলপ ডাঠ হৈ আহিছে। এয়া 2 চামুচ গুড়ি কৰি লোৱা কাজু দি দিছোঁ। কাজুখিনি মই বেছি মিহিকৈ গুড়ি কৰা নাই, এনেই অলপ খুন্দি দি দিছোঁ। ইয়াতে মই 6-7টা কাজু ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কাজু নাথাকিলে নিদিয়াকৈ বনাবও পাৰে। মই ঘৰত অলপ আছিল বাবে দি দিলোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি লৰাই থাকিব লাগিব। মিক্সাৰটো এতিয়া আগতকৈও ডাঠ হৈ আহিছে। এয়া 2টা ইলাচিৰ গুড়ি দিছোঁ। এইখিনিও মিলাই দিছোঁ। এয়া ডাঙৰ চামুচেৰে এচামুচ ঘি দি দিছোঁ। এইখিনি মিলাই দিছোঁ। এইদৰে ঘি দি ল'লে বৰফিৰ মিক্সাৰটো কেৰাহীৰ পৰা এৰুৱাওঁতে লাগি নধৰে। এতিয়া মিক্সাৰটো একেবাৰে ডাঠ হৈ অহালৈ ঘনাই লৰাই থাকিব লাগিব। এইখিনি এইদৰে হেতাত লাগি ধৰা হ'ব লাগিব। দেখিছেনে বৰফিৰ মিক্সাৰটো একেবাৰে শুকান হৈ আহিছে। এতিয়া গেছটো অফ কৰি দিছোঁ আৰু এইখিনি গৰমে বাচন এটাত উঠাই ল'ব লাগিব। এয়া আগতে ঘি সানি থোৱা বাচনটোত বৰফিৰ মিক্সাৰটো গৰমে লৈ লৈছোঁ। এইখিনি এইদৰে হাতেৰে হেঁচি বহলাই ল'ব লাগিব। হেতাৰেও দিব পৰা যায়। এয়া অলপ আলমণ্ড মিহিকৈ কাটি লৈছোঁ। এইখিনি অলপকৈ বৰফিৰ ওপৰত ছটিয়াই দিছোঁ। এখন হেতাৰে হেঁচি দিছোঁ, তেতিয়া আলমণ্ডখিনি ভালদৰে লাগি ধৰে। ইয়াতে আপোনালোকে বাদাম বা কাজু বাদাম আদিও ব্যৱহাৰ কৰিব পাৰে। এতিয়া এইখিনি একেবাৰে ঠাণ্ডা হৈ ছেট হৈ যোৱালৈ থৈ দিব লাগিব। অলপ সময়ৰ বাবে ফ্ৰিজত থ'বও পাৰে, তেতিয়া আৰু ভালকৈ ছেট হৈ পৰিব। এয়া 1 ঘণ্টামান পিছত বৰফিৰ মিক্সাৰটো ছেট হৈ পৰিছে। এখন প্লেটত বৰফিৰ মিক্সাৰখিনি উলিয়াই লৈছোঁ, তেতিয়া বৰফিখিনি কাটিবলৈ সুবিধা হয়। এখন চুৰিৰে বৰফিখিনি এইদৰে পিচকৈ কাটি ল'ব লাগিব। মই চুৰিখনত অলপ ঘি সানি লৈছোঁ। এইদৰে ঘি সানি লৈ বৰফিখিনি কাটিলে বৰফিখিনি চুৰিখনত আঠা লাগি নধৰে। এয়া 1 পিচ বৰফি দেখাইছোঁ। এইদৰে গোটেইখিনি বৰফি কাটি ল'ব লাগিব। এয়া গোটেইখিনি বৰফি কাটি প্লেট এখনত লৈ লৈছোঁ। 1 পিচ বৰফি মই ভাঙি দেখাইছোঁ। চাওকচোন খুব ধুনীয়া কোমল হৈছে। তেনেহ'লে এইদৰে আপোনালোকেও গাখীৰৰ বৰফি বা মিঠাই বনাই চাব পাৰে আৰু কেনে পালে কমেণ্ট কৰি জনাব।
স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম আৰু এটা নতুন ৰেচিপিৰ সৈতে।